এবাৰ কনচেপ্টটো অকণমান বেলেগ হৈছে। গোটেইখিনি মই নিজেও মাজতে এবাৰ দেৰগাঁও ভিজিট কৰিছিলোঁ। তাতে খুব য়ং জেনেৰেশ্যনখিনিয়ে চাকৰি পাইছে, খুব ভাল ভাল মানুহ পঢ়া শুনা, আৰু লগতে বিশেষকৈ দৰিদ্ৰসকলে এই ক্ষেত্ৰত চাকৰি পাইছে, সেইটো এটা খুব ভাল মানে পজিটিভ চাইন। গতিকে এইবাৰ অসম আৰক্ষী আৰু এখোজ আগবাঢ়ি যাব। বহুত নিকা হৈছে, সেইটো কথা ক'ব লাগিব, কাৰণ এই চিষ্টেম আগৰ নিচিনা নহয়। কিন্তু তথাপিও এইবাৰ অলপ চিষ্টেমটো বেলেগ হৈছে, তাৰ কাৰণে সঠিক যিসকল পৰীক্ষাৰ্থী আছে সেইসকলে চাকৰি পায়। এইবাৰ কনচেপ্টটো অকণমান বেলেগ হৈছে। গোটেইখিনি মই নিজেও মাজতে এবাৰ দেৰগাঁও ভিজিট কৰিছিলোঁ। তাতে খুব য়ং জেনেৰেশ্যনখিনিয়ে চাকৰি পাইছে, খুব ভাল ভাল মানুহ পঢ়া শুনা, আৰু লগতে বিশেষকৈ দৰিদ্ৰসকলে এই ক্ষেত্ৰত চাকৰি পাইছে, সেইটো এটা খুব ভাল মানে পজিটিভ চাইন। গতিকে এইবাৰ অসম আৰক্ষী আৰু এখোজ আগবাঢ়ি যাব। বহুত নিকা হৈছে, সেইটো কথা ক'ব লাগিব, কাৰণ এই চিষ্টেম আগৰ নিচিনা নহয়। কিন্তু তথাপিও এইবাৰ অলপ চিষ্টেমটো বেলেগ হৈছে, তাৰ কাৰণে সঠিক যিসকল পৰীক্ষাৰ্থী আছে সেইসকলে চাকৰি